আপুনি মানি লয়নে যে আঁচনিবোৰ আমি ভোট পাবৰ কাৰণে প্ৰস্তুত কৰোঁ? ২ নম্বৰ কথা, আঁচনিবোৰে আমাৰ মানুহক এলেহুৱা নিকাম্মা কৰিছে। আপুনি মানেনে নে নামানিব? যদি নামানে তাৰপিছত মই কুৱেশ্যনটো সুধিম। না চাওক, আঁচনি কি হ'ল? যদি আঁচনি মাত্ৰ পইচা দিয়ালৈ সীমিত, তেতিয়া আঁচনিটা আধৰুৱা। বৰ্তমানৰ পৰিৱেশত ১২৫০ টকা লোৱাৰ মনে মনে বহি থকা। আজি কৈছে যে আজান ফকীৰৰ অসমত কোনো স্থানে নাই। মই এগৰাকী হিন্দু হিচাপে মই বেলেগ ধৰ্মক গালি পাৰিলে মই আৰু হিন্দু হৈ নাযাওঁ, বা মই এগৰাকী ইছলাম ধৰ্মক বিশ্বাস কৰি বেলেগ ধৰ্মক সমালোচনা কৰিলে মই পাক হৈ নাযাওঁ। তো তাৰ পৰা আমাক সক্ৰিয় হ'ব লাগে। আমি ধৰ্মৰ প্ৰতি আগ্ৰহী হ'ব লাগিব আৰু ধৰ্মত ৰাজনীতিবিদৰ স্থান আমি লাহে লাহে কমাই দিব লাগিব। চেনি অভাৱ এইটো মই মিঠাই এপাল লৈ লওঁ। না চাহত নলওঁ, কিন্তু মানে যদি মিঠাই কিবা এটা দিয়ে মই ভাল পাওঁ। গুড়ৰ মিঠাই হওক বা যি ধৰণৰ সন্দেশ হওক, যি হওক। ছাৰ, এটা মোৰ প্ৰশ্ন আছিলে। কেতিয়াবা দুখ লাগে যে বৰ্তমান ৰাজনৈতিক দলবিলাকৰ কথা কৈছোঁ, ভোটৰ বাবে কিমান সমাজখনক মানে কলুষিত কৰিছে আৰু সমাজখনত এটা গণ্ডগোলীয়া পৰিৱেশ সৃষ্টি কৰিছে। প্ৰথম কথা, কংগ্ৰেছ আপোনালোকৰ দলে চেণ্টিমেণ্টটো হিট কৰে মুছলমানৰ টাৰ্গেট কৰি। বৰ্তমান বিজেপিয়ে হিট কৰে হিন্দুক টাৰ্গেট কৰি। এইটো কিয় হয়? এইটো কিয় কৰে? তাৰ ওপৰত আপোনালোকৰ একো ভিজন নাই নেকি? যে আপোনালোকে কংগ্ৰেছে মুছলমানখিনিক মানে ইম'চনেলি এটেক কৰি ভোটটো নুখুজিলে, বিজেপিয়ে হিন্দুসকলক ইম'চনেলি এটেক কৰি ভোট নুখুজিলে নহ'বই নেকি? নে আপুনি যিহেতু এতিয়া প্ৰেছিডেণ্ট, আপুনি নতুন কিবা ভিজন ভাবিছে নেকি? ২ নম্বৰ পইণ্ট, আমি দেখোঁ যেতিয়া নিউজ খোলোঁ, মুখ্যমন্ত্ৰী মহোদয়ে আপোনাৰ এগেইনষ্টত কিবা কৈ আছে, আপোনালোকৰ দলৰ এগেইনষ্টত কিবা কৈ আছে, আৰু আপোনালোক ব্যস্ত হৈ আছে তাৰ ৰিপ্লাই দিয়াত। আপুনি ক'ত ভাত খালে, কাৰ গাৰ্লফ্ৰেণ্ডে ক'ত গৈছিল, কেতিয়া গৈছিল, কিন্তু কেতিয়াও এডুকেশ্যনক লৈ পেলাই কেতিয়াও আজি আমি চিন্তা কৰিব লাগে, যদিও GMCH আছে, যদিও মেডিকেল কলেজ হৈ উঠিছে, কিন্তু আমাৰ স্বাস্থ্য কিন্তু কৰিবৰ কাৰণে, স্বাস্থ্যৰ চেকআপৰ কাৰণে হায়দৰাবাদ গৈ থাকিব লগা হৈছে, চকুৰ কাৰণে নেপালত গৈ থাকিব লগা হৈছে। আজিলৈকে আমি সেই ছবিখন নেদেখিম নেকি যে আপুনি যেতিয়া মিডিয়াত আহিব, মিডিয়াত আপুনি ভিজনটো কি দেখি আছে? আমি ৰিপ্লাইবিলাক মানে মই যে পাৰ্চনেলি কৈছোঁ, মানে আমি দেখি থাকোঁ খালি ৰিপ্লাই, যিটোৱে বৰিং কৰে, যিটো মানে সন্তুষ্ট নহয়। তো এই দুইটা বিষয়ক লৈ আপোনাৰ মতামত। মোৰ প্ৰথম কথাটো হ'ল কি, যদি ৰাজনৈতিক দলবোৰে যদি তোমাৰ কথা পিছত যে এটা অসন্তুষ্টি প্ৰকাশ কৰিছা, যদি ৰাজনৈতিক দলবোৰে যদি এইখিনি কথা বুজি নাপায় আৰু তোমাৰ কোৱাৰ দৰে একেখিনি কেতিয়াবা ধৰ্ম লৈ, কেতিয়াবা জাতি লৈ সেইখিনিয়ে ৰাজনীতি কৰি থাকে, সেইবোৰ দল বেছিদিন নাথাকে। যদি আমি জনসাধাৰণৰ যি বিচাৰে তাৰ মতে নকৰি আমি এটা নিজৰ মাজতে আমি এটা সীমিত বিষয় লৈহে যদি থাকোঁ, তেতিয়া কোনো দল আমি নাথাকোঁ। দল কেনেদৰে জীয়াই থাকে? যেতিয়া ৰাইজৰ পৰা সমৰ্থন পায়, বা ৰাইজৰ মানুহবোৰ ওলাই আহি দলৰ সদস্য হয়, বা ৰাইজে যদি ভোট দিয়ে, তেতিয়াই হয়। কিন্তু এতিয়া বহুত ৰাজনৈতিক দল অসমত বা ভাৰতবৰ্ষত জন্ম লৈছে আৰু মৃত্যুবৰণ কৰিছে। কিয়? এনেকুৱাতো নহয় যে আমাৰ কংগ্ৰেছ বিজেপি বাহিৰত বেলেগ দল নাছিল, আছিলে, কিন্তু তেওঁলোকে লাহে লাহে সময় লগত খাপ মিলাই তেওঁলোকে আগবাঢ়ি যাব নোৱাৰিলে, আৰু সেইকাৰণে লাহে লাহে তেওঁলোকে ৰাজনৈতিকভাৱে তেওঁলোকৰ প্ৰভাৱ প্ৰায় নাইকিয়া হৈ গ'ল, শূন্য হৈ গ'ল। আৰু আমিও নিজৰ কথাও কৈছোঁ কি, আমিও যদি জনসাধাৰণৰ কথাবোৰ যদি নুবুজোঁ, তেওঁলোকে কি বিচাৰে তাৰ ওপৰত নামাতোঁ, তেওঁলোকৰ সমস্যা কি তাৰ লৈ আমাৰ যদি সংকল্প নাথাকে, আমাৰো দল নাইকিয়া হৈ যাব। তো সেইকাৰণে এইটো এটা প্ৰিন্সিপাল হিচাপে প্ৰতি ৰাজনৈতিক দলৰ প্ৰতি মোৰ আহ্বান কি, আমি নিজৰ মাজত কাজিয়া কৰাতকৈ আমি জনসাধাৰণৰ ওচৰত যাব লাগে, নহ'লে ৰাইজ আমাৰ পৰা আঁতৰি যাব। যিটো মানে ৰাজনীতি, মানে ধৰ্মীয় ৰাজনীতিটো এৰিছেনে আপোনালোকে, বা আপুনি কিবা লৈছেনে? আৰু ধৰ্ম লৈ মোৰ এটা চিন্তা, তোমালোকে যি কৈছা সেইখিনি কথা বহুতে কয়, কিন্তু ধৰ্ম লৈ মই দুটা কথা মই ক'বলৈ বিচাৰোঁ। যে মই সমাজৰ মাজত খুব যথেষ্ট সময় দিওঁ, আৰু সমাজৰ মাজত কি পৰিৱৰ্তন হৈছে মই
দেখিছোঁ, বুজি পাইছোঁ আৰু সমাজ কোনফালে গৈছে এইটো মই দেখিছোঁ। প্ৰথম কথাটো হ'ল যে ধৰ্ম লৈ আজিৰ তাৰিখত আমাৰ সমাজ যথেষ্ট আধ্যাত্মিক ৰাস্তা ল'বলৈ আৰম্ভ কৰিছে। মানুহে ধৰ্মৰ লৈ আগতকৈ আৰু বেছি সময় দিছে, মই এইটো স্বীকাৰ কৰিছোঁ বা ভালো পাইছোঁ বা স্বাগতম জনাইছোঁ। কিন্তু কথাটো হ'ল যে আজি তেওঁলোকে যিদৰে মানে আগ্ৰহী হৈছে, ভাল দিশত যাব লাগিছে, এইটো আমি ভাল দিশত যোৱা নাই। একে ধৰ্ম লৈ আমি বোধটো বিচাৰিব নালাগে। ধৰ্ম লৈ আমি নিজৰ মাজত আমাৰ মনটো বহল হওক, আমাৰ মন উদাৰ হওক, আমাৰ সমাজৰ পৰা বেমাৰবোৰ আঁতৰি যাওক, সেইটো লৈ ধৰ্ম আমাক যথেষ্ট গুৰুত্বপূৰ্ণ মূল্য শিকায়। আৰু আজিৰ তাৰিখত এটা সময়ত আমি পশ্চিমৰ সভ্যতা লৈ বা পশ্চিমৰ সংস্কৃতি লৈ আমি যথেষ্ট আকৃষ্ট। তেওঁলোকৰ ভাষা, তেওঁলোকৰ গান, এতিয়া লাহে লাহে আমি চব আমাৰ থলুৱা যে সংস্কৃতি তাৰ প্ৰতি আমি আহিছোঁ, আমাৰ ধৰ্মীয় নীতি নিয়ম পৰম্পৰাৰ ফালে আহিছোঁ। এক প্ৰকাৰে মই সেইটো স্বীকাৰ কৰিছোঁ। দ্বিতীয় কথাটো হ'ল যে আমাৰ সমাজৰ মাজত কিছুমান বিশেষ ধৰ্মক বিভিন্ন ৰাজনৈতিক দলে যথেষ্ট তেওঁলোকক তুলংগা মন্তব্য তেওঁলোকৰ প্ৰতি ব্যৱহাৰ কৰি একদম তেওঁলোকৰ যে সমাজৰ মাজত যে ছবি, সেই ছবিটো নাইকিয়া কৰি দিবলৈ বিচাৰে। ইমান কথাবোৰ, এনেকুৱা তুলংগা মন্তব্যবোৰ ক'ব, এইটো আমাৰ কাৰণে সহ্য নহয়। মই এগৰাকী হিন্দু হিচাপে মই বেলেগ ধৰ্মক গালি পাৰিলে মই আৰু হিন্দু হৈ নাযাওঁ, বা মই এগৰাকী ইছলাম ধৰ্মক বিশ্বাস কৰি বেলেগ ধৰ্মক সমালোচনা কৰিলে মই পাক হৈ নাযাওঁ। তো সেইকাৰণে এইটো কথাটো লৈ ময়ো ভাল নাপাওঁ। কিন্তু নিজৰ ধৰ্মৰ প্ৰতি গৌৰৱ অনুভৱ কৰা, কিন্তু আমাৰ ধৰ্ম কেতিয়াও বেলেগ ধৰ্মক সমালোচনা কৰা নিশিকায়, সেইটো ৰাজনীতিবিদেহে শিকায়। তো তাৰ পৰা আমাক সক্ৰিয় হ'ব লাগে, আমি ধৰ্মৰ প্ৰতি আগ্ৰহী হ'ব লাগিব। আৰু ধৰ্মত ৰাজনীতিবিদৰ স্থান আমি লাহে লাহে কমাই দিব লাগিব। আৰু যিসকল মাইনৰিটিবোৰ, যিসকল আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহবোৰ আছে, তেওঁলোকৰ ওপৰত অন্যায় হৈছে, তেওঁলোকৰ ওপৰত অত্যাচাৰ হৈছে। আজি খ্ৰীষ্টমাছৰ বৰদিনৰ দিনত আমি দেখিছোঁ নলবাৰীত কেনেদৰে খ্ৰীষ্টমাছৰ সামগ্ৰীবোৰ এটা বিশেষ সংগঠনে একদম তছ নছ কৰিলে। এতিয়া তেওঁলোকে মাত নামাতিব নেকি? তেওঁলোকে বহি বহি থাকিব নেকি? এটা বিশেষ ধৰ্মক আজি কৈছে যে আজান ফকীৰৰ অসমত কোনো স্থানেই নাই। তো আজান ফকীৰক মানা আমাৰ অসমীয়া, আমাৰ মুছলমানসকলে কি মনে মনে থাকিব নেকি? তেওঁলোকৰ নিশ্চয় নিজৰ কথাবোৰ ক'ব, তেওঁতো আমি নাকচ কৰিব নোৱাৰোঁ। তো এইখিনি যে আজি তেওঁলোকে কিছুমানে ক'বলৈ বাধ্য হৈছে, যিহেতু আগতে কোনো তেওঁলোকক এনেদৰে তুলংগা মন্তব্য কৰি অপমানিত কৰা নাই, তেওঁলোকৰ ইতিহাস লৈ কোনো প্ৰশ্ন দাঙা নাই। তো সেইকাৰণে বিভিন্ন কথাবোৰ হৈ আছে। আৰু আমি এটা সুস্থ পৰিৱেশ আমি গঢ় দিবলৈ বিচাৰোঁ। আমি বিচাৰোঁ আমাৰ সমাজত এগৰাকী মানে প্ৰাউড এগৰাকী কাৰ্বি থাকক, এগৰাকী স্বাভিমানী আহোম থাকক, এগৰাকী স্বাভিমানী আমাৰ কাৰ্বি থাকক, মিচিং থাকক, স্বাভিমানী বড়ো থাকক, স্বাভিমানী ভাষিক সংখ্যালঘু থাকক, স্বাভিমানী ধৰ্মীয় সংখ্যালঘু থাকক। আৰু আমি সকলোৱে আমাৰ এখন বৰ অসমৰ এটা অংশ হিচাপে নিজকে লৈ আমি অসমখন আমি আগুৱাই লৈ যাওঁ। আপুনি মানি লয়নে যে আঁচনিবোৰ আমি ভোট পাবৰ কাৰণে প্ৰস্তুত কৰোঁ? 2 নম্বৰ কথা, আঁচনিবোৰে আমাৰ মানুহক এলেহুৱা নিকাম্মা কৰিছে। আপুনি মানেনে নে নামানিব? যদি নামানে তাৰপিছত মই কুৱেশ্যনটো সুধিম। না চাওক, আঁচনি কি হয়? যদি আঁচনি মাত্ৰ পইচা দিয়ালৈ সীমিত, তেতিয়া আঁচনিটা আধৰুৱা। এতিয়া কাইলৈ গৈ যদি মোকো যদি 10 লাখ টকা দিয়ে আৰু কয় যে যোৱা তোমাৰ দোকান খোলা, মই নোৱাৰিম, কেনেকৈ মই ব্যৱসায় কেনেকৈ খুলিব লাগে মই নাজানোৱে। মই পইচাটো ব্যৰ্থ হ'ল, তাৰ বাবে মোক প্ৰশিক্ষণ লাগিব, কি কেনেদৰে দোকান খুলিব লাগে, কেনেদৰে ব্যৱসায় চলাব লাগিব, তো প্ৰশিক্ষণ ডাঙৰ বিষয়। ঠিক আছে, মই পইচাও পালোঁ, প্ৰশিক্ষণো পালোঁ, মই এটা ফেক্টৰী থিয় কৰিলোঁ, এতিয়া উৎপাদন কৰিলোঁ, কিন্তু বজাৰ নাই, কোনো নিকিনে, বায়াৰ নাই, তেতিয়া আকৌতো মোৰ ঠপ হৈ গ'ল, আকৌ সেই পইচাটো ব্যৰ্থ হ'ল। তো আজি আমাৰ দিনত মই যিমান বুজি পাওঁ, আমাৰ দিনত আঁচনি মানে মাত্ৰ পইচা লৈ সীমিত নাছিলে, তাৰ লগত প্ৰশিক্ষণ আৰু তাৰ লগত বজাৰৰ লগত সংযোগ আৰু তাৰ লগত কোৱালিটি। প্ৰতিযোগিতা কাৰ লগত কৰিব লাগিব? বিহাৰৰ লগত, বঙালৰ লগত, উৰিষ্যাৰ লগত, তাতোতো খেতিয়ক আছে, তাতোতো থলুৱা উদ্যোগবোৰ আছে। আমি প্ৰতিযোগিতা কৰিবলৈ হ'লে
কম্পিটিশ্যনত আৰু ওপৰলৈ যাব লাগিব, কোৱালিটি আৰু ভাল হ'ব লাগিব। মই আপোনাৰ এই প্ৰশ্নটো সেইকাৰণে আশ্বস্ত হৈছোঁ, কিয় ক'ম আপুনি যিহেতু ক'লে যে পইচা দিলেই নহ'ব, কিয় মই এটা এক্সাম্পল এতিয়া দিওঁ। আমাৰ অৰুণোদয় আঁচনি যিটো 1250 টকা দিয়ে, আপুনি চাব ইমান এটা বেয়া চিটুৱেশ্যন বুলি মই পাৰ্চনেলিয়ে কৈছোঁ। কিয় চাব, ৰান্ধনী এগৰাকী MDM LP স্কুলৰ যিয়ে ভাত ৰান্ধে তেওঁ 1000 টকা পায়, কাম কৰে ছেইম স্কুলৰ টিচাৰৰ নিচিনা। কিন্তু আমাক আঁচনি এনেকুৱা এখন আঁচনি দি থৈ দিছে, ঘৰত বহিয়ে মানুহগৰাকীয়ে পাব, যাৰ ফলত মানুহগৰাকী বেলেগ কাম ধান্দা একো নাই, হয়তো সেই 1250 টকা কিহত ইউজ হৈছে, কিহত ইউজ কৰিব লাগিব, সেইকাৰণে বা মই অন্ততঃ অনুভৱ কৰিব পাৰিছোঁ যে আপোনাৰ কিবা এটা ভিজন আছে। সেইকাৰণে মই আপোনাক কৈছিলোঁ যে আঁচনি দিয়াৰ লগে লগে আমাৰ আপুনি ক'লে যে ইয়াত আৰু এটা কথা ক'বলৈ বিচাৰোঁ যে বৰ্তমান চৰকাৰে ভাবে যে মহিলাসকলক মাহেকে 1250 টকা দিলেই মহিলাসকলৰ সমস্যা সমাধান হৈ গ'ল। সেইটো নহয়। আজিৰ তাৰিখত আমাৰ কিমান লাখ লাখ মহিলা শ্ৰম কৰি আজি নিজৰ ঘৰখন চলাই আছে, তো তেওঁলোকৰ বাবে আমি কোনো চিন্তা কৰা নাই। এতিয়া তুমি ৰান্ধনিৰ কথা ক'লা, আজি তেওঁলোকৰ বাবে আমি চিন্তা কৰা নাই। যিসকলে বাগানৰ শ্ৰমিক, তেওঁলোক বেছিভাগ মহিলা, তো আজি তেওঁলোকে 250 টকাই পাই আছে। আজি বহুত আমাৰ মহিলাত আমাৰ শিক্ষক, আজি তেওঁলোকে যিদৰে সুবিধাবোৰ পাব লাগে বা NHMৰ ৰুৰেল ডক্টৰবোৰ যিদৰে সুবিধা পাব লাগে পোৱা নাই। তো ক'ৰবাত আমাৰ যিসকল মহিলা আজিৰ তাৰিখত গুৱাহাটীত যিসকলে সাংবাদিকতা কৰে, তেওঁলোকে নিজকে সুৰক্ষিত ভাবেনে যে তেওঁলোকে কাম কৰি আছে, বা যিসকলে MGNৰেগা কাম কৰি আছে, বা যিসকল মহিলা আজি বিল্ডিঙৰ কাম কৰি আছে, মানে কাৰোবাৰ ঘৰত কাম কৰি আছে। তো মহিলা মাত্ৰ মানে 1250 টকা নহয়, মহিলা যে আমাৰ কিমান আমাৰ বিভিন্ন কামত যে তেওঁলোকে আগভাগ লৈ আছে, তেওঁলোকৰ কি সমস্যা, আৰু পইচা বাহিৰে আৰু তেওঁলোকৰ কি সমস্যা, সুৰক্ষা লয়, যাতায়াত লয়, ছেক্সুৱেল হাৰাছমেণ্ট লয়, অন্যায় অত্যাচাৰ লয়, ক্ৰাইম লয়, সেইখিনি লৈ যে কোনো পাতা নাই। মহিলা মাত্ৰ মানে 1250 টকা দিয়াটোৱে হ'ল, সেইটোৱে বেয়া লাগিছে। আৰু বেয়া লাগিছে যে কিয় যে মই পুনৰবাৰ ক'লোঁ যে এখন বৰ্তমানৰ পৰিৱেশত 1250 টকা লোৱা আৰু মনে মনে বহি থকা, এই যে টাৰ্মছ এণ্ড কণ্ডিশ্যন লগাই দিলে, 1250 টকা তেতিয়াই পাবা যেতিয়া মোৰ ওচৰলৈ আহিবা, বেলেগত গ'লে নাপাবা। কিয় এইটোৱে এই যে এই গোটেই প্ৰক্ৰিয়া লৈ মই যথেষ্ট অসন্তুষ্ট। বহুত বহুত ধন্যবাদ, বহুত ভাল এটা সময় লাগিল, থেংক ইউ, ভাল কথা জানিলোঁ। ধন্যবাদ। থেংক ইউ।